नमस्कार। जय आय असम। जय विक्टर सेना और विक्टर सेना जिंदाबाद था, जिंदाबाद है और जिंदाबाद रहेगा। पुन प्रथमते धन्यवाद ज्ञापन কৰিব বিচাৰিম আমাৰ অসম পুলিচ আৰু আমাৰ বিজেপি চৰকাৰক। আজি মোৰ এই পৰিস্থিতিৰ বাবে ঘৰত ক্লাছ ল'ব পৰা নাই, ঘৰত আহি গোটেই ষ্টুডিঅ'ৰ বস্তু উঠাই লৈ গৈছে। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা ছাত্ৰ সমাজ। এগেইন দ্য বিগাৰ এটেক ইজ ভিক্টৰ সেনা নাও। যে কি ভিক্টৰ সেনাই পঢ়িব নালাগে, ভিক্টৰ সেনাৰ ৰিজাল্ট নালাগে। আকৌ এবাৰ আই ৰিপিট ধন্যবাদ অসম পুলিচ আৰু আমাৰ বিজেপি চৰকাৰ। এইবাৰ কিন্তু কিহৰ কাৰণে জানেনে? আমাৰ ধিং কন্যাই ন্যায় পোৱাৰ বাবে। ঠিক আছে, মই তোমালোকক এটাই কথা ক'ম, বহুত টৰ্চাৰ হৈ আছো। ঠিক আছে, মেণ্টেলি ফিজিকেলি। প্ৰত্যেকজন ভিক্টৰ সেনালৈ এটাই আহ্বান, ঘৰত থাক, ঘৰত থাকি ভালকে পঢ় আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট। লগতে মোৰ হাতত পইচা একদমেই নাই, চ' যিমানখিনি ষ্টুডেণ্টছ আছ চবেই এতিয়া একত্ৰিত হ'বলৈ হ'ল। এই ভিডিঅ'টো চাবি আৰু আগন্তুক এটাই কথা ক'ম, তহঁতৰ ৰিজাল্টেদি তহঁতে দেখাব লাগিব। যিমানখিনি ভিক্টৰ সেনা আছ ইউনাইটেড হ। এই ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে সকলোৱে শ্বেয়াৰ কৰা ষ্টাৰ্ট কৰ। ঠিক আছে।